তো হেল্ল' গাইজ, আকৌ আজি ভিডিঅ'টো বনাইছোঁ মানে নতুনকৈ জব এটা ওলাইছে, সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। তো অইল ইণ্ডিয়া লিমিটেডত মানে অইলত জব ওলাইছে। যদি আপোনালোকে কোনোবা ইণ্টাৰেষ্টেড ন আৰু এলিজিবল যদি হয় কোনোবা, তেন্তে এপ্লাই কৰিব পাৰে মানে। তো লাষ্ট ডেট 9 তাৰিখ 8 মাহ 2025 চনৰ লাষ্ট ডেট হ'ব। আৰু দুটা মানে বিভাগত জব ওলাইছে। এটা হৈছে এডভাইজাৰ আৰু এইটো কনচালটেণ্ট, মানে চিকিউৰিটি আৰু ডিফেন্সৰ এডভাইজাৰ আৰু কনচালটেণ্ট, এই দুটা বিভাগত জব ওলাইছে। নাম্বাৰ অফ পষ্ট 4টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী থাকিব লাগিব। আৰু জব টাইপ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। এইটো এপ্লাই মোড অনলাইন হ'ব। এডভাইজাৰত এটা পোষ্ট আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনালোকৰ ৰিটায়াৰ্ড ইণ্ডিয়ান নেভি হ'ব লাগিব, উইথ 25+ ছাৰ্ভিচ থাকিব লাগিব, মানে ছাৰ্ভিচত কাম কৰা 25+ হ'ব লাগিব। তো স্কিলছ আপোনালোকৰ হ'ব লাগিব এক্সপাৰ্টিছ ইন মেৰিটাইম চিকিউৰিটি, ISPS কোড, SOLS, liaison with Navy, Coast Guard and Risk Mitigation, এইবোৰ থাকিব লাগিব। স্কিল এইবোৰ হ'ব লাগিব। লোকেশ্যন আপোনালোকৰ কৰ্পৰেট অফিচত হ'ব, নয়ডা প্লাছ পেন ইণ্ডিয়া অফশ্ব'ৰ ছাইটছত যাব লাগিব। আৰু চেলেৰি আপোনালোকৰ 1,87,500 আকৌ প্লাছ 2,000 পাৰ ডে'কে দিব, টুৰ্ছ যদি হয় মানে। তো যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেন্তে এপ্লাই কৰিব পাৰে। এডভাইজাৰ অনশ্ব'ৰ ডিফেন্স এণ্ড চিকিউৰিটি কোঅৰ্ডিনেশ্যন, ইয়াত এটা পোষ্ট ওলাইছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনাৰ ৰিটায়াৰ্ড ইণ্ডিয়ান অফিচাৰ হ'ব লাগিব, আৰ্মি অফিচাৰ হ'ব লাগিব, 25+ অফ ছাৰ্ভিচ হ'ব লাগিব। স্কিল চিকিউৰিটি ষ্ট্ৰেটেজি, লাইচেন্স কে ফ'ৰ্চেছ, মিলিটেৰী, পেৰামিলিটেৰী, থ্ৰেট এছেছমেণ্ট, এইবোৰ থাকিব লাগিব। লোকেশ্যন আপোনাৰ কৰ্পৰেট অফিচ নয়ডাত হ'ব। অনশ্ব'ৰ ছাইটছ নেশ্যন ৱাইড হ'ব। চেলেৰি আপোনাৰ 1,87,500 প্লাছ 2,000 পাৰ ডে'কে দিব ঘূৰিবলৈ মানে। কনচালটেণ্ট ফিল্ড অফিচাৰ এটা ওলাইছে, তাত দুটা পোষ্ট ওলাইছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ ৰিটায়াৰ্ড ইণ্ডিয়ান নেভি অফিচাৰ হ'ব লাগিব, প্লাছ 10 years ছাৰ্ভিচত থাকিব লাগিব মানে। লোকেশ্যন আপোনাৰ পৰ্ট ব্লেয়াৰ এণ্ড কোচি। চেলেৰি আপোনালোকক 1,50,000 পাৰ মান্থকে দিব আৰু প্লাছ 1,800 পাৰ ডে'কে দিব। তাৰপিছত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অইল ইণ্ডিয়া অফিচিয়েল ৱেবছাইটটোত যাব লাগিব। মই লিংকটো তলত দি দিম, মানে ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা যাব পাৰিব। পাৰ্চনেল এডুকেশ্যনেল এক্সপিৰিয়েঞ্চ এণ্ড এটেচ ডকুমেণ্ট, এইবোৰ চব ফৰ্ম তাত এখন পাব। তাত ফিল আপ কৰি কেনে DOB প্ৰুফ ছাৰ্ভিচ চাৰ্টিফিকেটছ এইবোৰ লৈ কেনে ইমেইল ID adv-dsc2025@oilindia.in দিব লাগিব বিফ'ৰ 9 তাৰিখ 8 মাহ 2025 চনৰ মানে 12টা বজাৰ আগতে দিব লাগিব মানে। এডভাৰটাইজমেণ্টৰ PDF-টো মই আপোনালোকৰ তলত দি দিম। আপোনালোকে কোনোবা যদি ইলিজিবল আৰু মানে ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰিব পাৰে। আৰু কোনোবা যদি মানে এক্স ইণ্ডিয়ান আৰ্মি নহ'লে এক্স নেভি অফিচাৰ যদি আপোনালোকৰ ঘৰৰ কোনোবা হয় মানে, সিহঁতি যদি জব কৰিব খোজে অইলত, তেনেহ'লে কৰিব পাৰে মানে এইটো। তো চবে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যদি কোনোবা। তো গাইজ, ভিডিঅ'টো ইমানতে থৈছোঁ। যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাথাকিব। তো বাই আজিলৈ, নেক্সট দিনা আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ কেনে। ফেচ কেম মই ভিডিঅ' বনোৱা নাই, মানে বনাম লাহেকৈ, কিন্তু মানে আজিও বনোৱা নাই। কালি এটা বনাইছিলোঁ। আপোনালোকে আহিছে মোৰ লগত কেনেকৈ স্কেম হৈ গ'ল জবৰ ক্ষেত্ৰত, আপোনালোকে সেইটো সাৱধান হৈ থাকিব। জবৰ স্কেমৰ ক্ষেত্ৰত সদায় সাৱধান হৈ থাকিব। ইমানে ক'লোঁ, বাই।